গাইজ নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া ৰাতিপুৱা 7টামান বাজিছে, একদম ৰাতিপুৱাই উঠিছোঁ। আজি গোটেই কাম বনখিনি হৈ গ'ল। আজি যিহেতু ঘৰত পূজাৰ ভাগ আছে, আপোনালোকক মোৰ ভিডিঅ'টো দেখাই থাকিম, শেষলৈকে চাই থাকিব। এয়া ভিতৰত আহি দেখিলোঁ কিছু পূজাৰ যা যোগাৰ কৰি আছে। বামুণজন নহাৰ আগতে গোটেইখিনি যা যোগাৰখিনি কৰি ল'ব লাগিব। তাৰপিছত তেখেতে আহি পূজাত বহিব। বাহিৰতে এয়া ফল মূল কাটি আছে। দাদাই যিহেতু ঘৰতে যে হোম কৰিব, সেইকাৰণে গছৰ কিছুমান ঠানি কাটিবলগীয়া আছিল। এইবোৰ কাটি কিনে যা যোগাৰখিনি কৰি আছে। এইপিনে বৰমাকে পায়স বনাই আছে পূজাত দিয়াৰ কাৰণে। ভণ্টিয়ে লুচি, এইখিনি গোটেইখিনি যিহেতু পূজাত লাগিব, পূজাত দিয়াৰ কাৰণে বনাই আছে। মা বহি আছে। এইপিনে লাকীৰ গাটো বেয়া, জ্বৰ যিহেতু তাই মোবাইলটো দিছে, তাই মোবাইলটো চাই আছে। এইখিনি লুচিখিনি ৰেডি হ'ল। এতিয়া গোটেইখিনি হোৱাৰ পিছত বামুণজন আহিছে, তেখেতে এয়া পূজাত বহিল। যিহেতু আমাৰ ঘৰত মানে কি পূজাৰ ভাগ কৰিবলগীয়া আছিল, হোম পুৰিব যিহেতু, সেইকাৰণে পূজাৰ ভাগ আজি কৰিছে। আৰু মই পূজাৰ ভাগৰ কিছু অংশ আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু কিছু মানুহ আহি বহিল ভিতৰত, আৰু অকণমান আহিবলগীয়া আছে। সেইখিনি আৰু যিমান পাৰোঁ অকণমান দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো পূৰা সম্পূৰ্ণ চাব। এয়া চাওকচোন, গোটেইখিনি যা যোগাৰ কৰা হ'লে তেখেতে বহি আছে। মই অকণমান দেখাইছোঁ, আৰু মোৰ ভিডিঅ'টো চাই থাকিব। আৰু কিছু যা যোগাৰ দিবলগীয়া আছিলে, এয়া বৰমাকে দি আছে গোটেইখিনি আগবঢ়াই। এয়া মই অকণমান যিমান পাৰোঁ আৰু দিছোঁ যা যোগাৰ কৰি। এয়া চাওকচোন। এয়া বাহিৰত আহি দেখিলোঁ ৰান্ধনীয়ে এয়া চৌকা জ্বলাইছে। এতিয়া ভাত ৰান্ধিব, যিহেতু সকলো মানুহে ভাত খাব, বনাইছে। এইপিনে ভণ্টি, মই অকণমান ৰখি আছোঁ। এইপিনে দেউতা একদম পূৰা গলত গামোচা লৈ ৰেডি, যিহেতু পূজাত বহিব। এইপিনে মাও আছে, গোটেইখিনি একদম ৰেডি হৈ গৈছে ঘৰত। এয়া পূজা কৰি আছে দাদা, এয়া পূজাত বহি আছে। ভিতৰত থকাৰ পিছত বাহিৰত ওলাই আহি দেখিলোঁ এয়া পূৰা ভাত বনাই আছে। সেইপিনে দালি বনাইছে। এতিয়া এয়া তৰকাৰী বনাব, গোটেইখিনি ৰেডি। পিনে বতাহ দি আছে, জুইডালো ভালকৈ উঠা নাই। এয়া যিহেতু হোম পুৰিব, হোমৰ কাৰণে এয়া বয়ে চাউল, তিল এইখিনি গোটেইখিনি ধুই অকণমান শুকাব দিব। হোমৰ কাৰণে ৰেডি কৰি আছে। এইপিনে ধুব গ'ল। এয়া তাৰপিছত এয়া ৰান্ধনীয়ে পূৰা তৰকাৰী বনাই আছে। আৰু এতিয়া ভিতৰত যিহেতু পূজা হৈ আছে, অকলে ভাত খাব। এতিয়া ভাত যিহেতু বনাবই লাগিব, কাৰণ সময়ত হ'ব লাগিব। এয়া বনাই আছে। তাৰপিছত আমি গোটেইকেইটা অকণমান ৰখিছোঁ। এয়া ভণ্টি, মা, বৌ গোটেইকেইটা একদম পূৰা ৰখি আছোঁ বাহিৰত। বৌ গ'ল ভিতৰত, বৌৰ মাক মই ৰখি আছোঁ। ইপিনে বাবু, মামাহঁতৰ বাবু আহি গ'ল। এয়া পূৰা কিছু আলহী আহিল, পূৰা একদম লাকীৰ ফূৰ্তি। আহি এতিয়া ভিতৰত বহিছে। আৰু ইপিনে এয়া হোম পুৰি আছে। এয়া আমাৰ পূজাও হৈ গ'ল। ইপিনে এয়া পনীৰৰ আঞ্জাৰ কাৰণে এয়া বনাই আছে, বিলাহী কাটি কিনে বনাই আছে। ইপিনে পূজা শেষ। এয়া আমাক সোঙাই দি আছে। এয়া আমি গোটেইখিনি সেৱা কৰি লৈছোঁ। আৰু পূজা যিহেতু সম্পূৰ্ণকৈ মানে ভিডিঅ' কৰি থাকিব নোৱাৰি, মোবাইলটো লৈ পূজাতে থাকিবলগীয়া হৈছে। অকণমান তুলিছোঁ আৰু ভিডিঅ'টো কৰিছোঁ। কিছুমান বস্তু কেতিয়াবা ভিডিঅ' কৰি থৈ ভাল লাগে, আৰু তেনেকৈ অকণমান তুলিছে। সেৱা কৰি আছে, গোটেইখিনি সেৱা হ'ল। যিহেতু আজি আমি লঘোণে আছোঁ, গোটেইখিনি এয়া শৰাই দিয়া বুট খাই কিনে এতিয়া আমি খাব দিছে অকণমান। এয়া বুট অকণমান খাই ল'লোঁ। ইপিনে এয়া বুটটো প্ৰসাদ ভগাই আছে বৌয়ে। গোটেইখিনি প্ৰসাদ খাই লৈ একদম সেৱা হোৱাৰ পিছত মানুহখিনি আহিছে। এতিয়া আমি ভাত খাম। বামুণজনক ভাত খুৱাই বিদায় দিয়া হৈ গ'ল। এতিয়া আমি বাকী মানুহখিনিয়ে ভাত খাম। গোটেইখিনি মানুহ আহি গৈছে। আধা আধি খোৱা হোৱাৰ পিছত মই অকণমান ভিডিঅ' কৰিলোঁ। প্ৰথমতে তোলা নহ'লে এয়া পনীৰৰ আঞ্জা, এয়া পাপৰ, তৰকাৰী, পটল, দালি তেনেকৈ আছে। আৰু আধা আধি মানুহ ভাত পানী খাই গ'ল। এয়া কিছু অংশ মই তুলিছোঁ। এয়া আমাৰ ঘৰৰ মানুহেও খাবলৈ বহিছে। আৰু চাওকচোন, অকণমান তুলিছোঁ। আৰু মোৰো বহুত ভোক লাগিছে, ময়ো ল'লোঁ। এয়া দালি, ভাত, তৰকাৰী, পটল, আচাৰ, পনীৰ তেনেকৈ ল'লোঁ। খাই লৈ হোৱাৰ পিছত এয়া পূজা শেষেই। এয়া খাই লৈ বাবু আছে শুই, লাকী এয়া মোবাইল চাই একদম পূৰা দুষ্টামি কৰি আছে। গোটেইখিনি মানুহ যোৱাৰ পিছত বহুত ভাগৰো লাগিল। এতিয়া যিহেতু 4টামান বাজিল, অকণমান ৰেষ্ট লওঁ বুলি আহিলোঁ। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। তেতিয়াহ'লে